কেনেকুৱা গৰম পৰিছে ৰাইজ এবাৰ একদম গৰমে হিলাই দিছে তেনেহলে বলক লগে ভাগে মিলি বনাও আজি অসমীয়া থলুৱা এসাজ নিৰামিষ এসাজ আপোনালোকে চাওক আপোনালোকে মোৰ লগত বনাব নালাগে মই বনাম আৰু আপোনালোকে ভিডিওটো উপভোগ কৰক আৰু মই এই গেলা গৰমত বনাও টিপটিৰ এসাজ ভাত এয়া ৰাতিপুৱা মানুহজনে লৈ আহিছে বজাৰলৈ যাওঁতে এতিয়া আৰু বনাই খোৱাৰহে কথা তেনেহলে ভিডিওটো আপোনালোকে উপভোগ কৰক আৰু মই ফটাফট ভিডিওটো আৰম্ভ কৰো প্ৰথমতে এয়া এটা সসপেনত লৈ ললো জীৱন গুটি মানে চাউল আকৌ প্ৰথমতে ভাতগিটাকে পাতি দিছো গেছত আনফালে আকৌ এটা প্ৰেছাৰ কুকাৰত দালি লৈ ললো দালিখিনি ধুনীয়াকৈ ধুই পেলাই ৰাখিলোঁ আৰু এইফালে এয়া মই কচুকিটা গুচাই আছোঁ দালিতে আজি মই কচু দিছোঁ এনেধৰণে দালিত কচু দিলে খাই আকৌ খুব ভাল লাগে এয়া মই গেছত পাতি দিলোঁ ভাত আৰু দালি আনফালে আকৌ মই এয়া কলডিলটো বখলিয়াব ল'লোঁ বাহিৰৰ পৰিৱেশটো উপভোগ কৰি কৰি কলডিলটো বাছি ল'লোঁ আনফালে আকৌ ভাতগিটাও হৈ গ'ল ভাতৰ এয়া মাৰখিনি কাঢ়ি ল'লোঁ আমি অৱশ্যে ভাতৰ মাৰ কাঢ়িয়ে খাওঁ সেয়েহে ভাতৰ মাৰখিনি কাঢ়ি ল'লোঁ আনফালে কলডিলটো এয়া মই ডকহা ডকহিকৈ কাটি লৈছিলোঁ এতিয়া এটা গ্লাছৰ সহায়েৰে একদম পিটি পিটি মিহি কৰি ল'লোঁ মই অৱশ্যে বন্ধাকবিও এনেকৈ কাটোঁ ডকহা ডকহিকৈ কাটি গ্লাছে পিটি পিটি মিহি কৰি লওঁ আৰু এয়া দেখিছেনে আনফালে আকৌ জুইত দুটা ভোলো পাতি দিলোঁ পিটিকি খাম আকৌ এইফালে আকৌ মানুহজনে ওলাই পখালি ওচৰ পালেহি কিবা কথা পাতি আছিলোঁ সেয়েহে হাঁহি আছিলোঁ নকওঁ দিয়ক কি কথা পাতি আছোঁ আনফালে বাই বাই দি তেওঁ যাবলৈ ওলালে আৰু মই কামত ধৰিলোঁ আলুখিনিও টুকুৰা টুকুৰিকৈ কাটি ল'লোঁ আনফালে আকৌ গেছতে কেৰাহীটো বহাই দিলোঁ এয়া উলিয়াই আনিলোঁ শুকান জলকীয়া আৰু ধুনীয়াকৈ দেখিছেনে মই ছেটআপটো কৰি ল'লোঁ লাইট চাইট জ্বলাই অকণ পোহৰ হ'লেহে ভিডিঅ'টো ভাল আহিব নে কি কয় এতিয়া কেৰাহীটো গৰম হৈ আহে তাতে দি দিলোঁ মিঠাতেল আৰু লগতে অকণমান পাঁচফোৰণ শুকান জলকীয়া আৰু সেইখিনি ভাজি লোৱাৰ পাছতে দি দিলোঁ কাটি লোৱা কলডিল আলু আৰু লগতে জোখ অনুসাৰে নিমখ আৰু হালধি এইখিনি ভাজি থাকোঁ মানে আনফালে আকৌ খুটুং খাটাং আৱাজ মই ভাবিলোঁ কিহৰ আৱাজ গৈ পেলাই চাওঁ দেখোন ছোৱালী গৈ বাথৰুমৰ এয়া বাল্টিঙৰ ভিতৰত বহি আছে ময়ো বোলো অলপ সময় বহি থাক তেতিয়ালৈকে মই দালিখিনি তেল মাৰি আহোঁ এইফালে আকৌ কেৰাহীত তেল দি পিঁয়াজ দিলোঁ পিঁয়াজ আৰু শুকান জলকীয়াখিনি ভাজি অহাৰ পাছতে তাতে নিমখ হালধি দি পেলাই দালিখিনি তেল মাৰি উতলিবলৈ দিলোঁ আৰু তেতিয়ালৈকে বোলো তাইক গাটো ধুৱাই আনো কাৰণ বেছি সময় পানীত বহাই ৰাখিব নোৱাৰোঁ সেয়েহে বোলো পুটুকতে তাইক গৈ গাটো ধুৱাই আনো ভাত বনোৱাই নহয় তাৰ মাজে মাজেও বহুত কাম ওলায় মই গা ধুই আহিলোঁ আজিকালি মুখে মুখে দুই এটা কথা ক'বও লৈছে ভালো লাগে এইখিনি সময়ত এয়া আকৌ আনফালে ভুলখিনিও ধুনীয়াকৈ হৈ গ'ল আৰু ভাজিখিনিও হৈ গ'ল দালিখিনিও উতলি আছে আৰু মই ধুনীয়াকৈ একাপ পানী খাই ল'লোঁ ইমান পিয়াহ ধৰিছে অৱশ্যে পানী খাই থাকিব দিয়ক বহুত গৰম পৰিছে এইফালে আকৌ এয়া মই পটলখিনিও ফ্ৰাই কৰি ল'লোঁ আৰু দেখিছেনে মোৰ গৰম সহ্য কৰিব নোৱাৰি বায়ু দেৱতাই বৰষুণো দি দিলে এইফালে আকৌ এয়া মই কলডিলখিনি উলিয়াই ৰাখিলোঁ আৰু ভাতকেৰেলা এনেধৰণে ফ্ৰাই কৰিলে খাই অৱশ্যে খুব ভাল লাগে সেয়েহে ভাতকেৰেলা অকণো ফ্ৰাই কৰিলোঁ এইফালে বৰষুণ দিয়া দেখি ধুনীয়াকৈ একাপ ব্লেক কফি বনাই ল'লোঁ ইমান গৰম পৰি আছিলে চাহে খাব মন যোৱা নাছিলে কফি হওক চাহ হওক একো খাবলৈ মন যোৱা নাছিলে কিন্তু এতিয়া যেতিয়াই বৰষুণটো দেখা পালোঁ ধাম ধুম গৈ কফি কাপ বনাই লৈ লৈছোঁ এতিয়া বৰষুণটো উপভোগ কৰি কৰি ধুনীয়াকৈ কফি কাপ এনজয় কৰি এতিয়া ফ্ৰাই কৰিব লৈছোঁ কলডিল ভাতকেৰেলা আৰু পটল ফ্ৰাই কৰা কেৰাহীটোতে কলডিলখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ এনেধৰণে কলডিল কাৰ কাৰ প্ৰিয় জনাব কিন্তু দেই ফ্ৰাই কৰা এইটো জীৱটোৱে পটল এনেধৰণে ভাজি দিলে পটল ফ্ৰাই খাই খুব ভাল পায় কেনেকুৱা কৰিছে চাওক পটল ফ্ৰাই দেখি পেলাই এতিয়া মই তাইক 2 পিচমান দিওঁ তাই বহি বহি ধুনীয়াকৈ খাব লোৱা আৰু লাগে এইটো খাই লোৱা ৰুমত যোৱা ৰুমত টুকুৰ গৈছে এতিয়া আকৌ বনাবলৈ লৈছোঁ শাক ভাজিখিনি কেৰাহীটো দিলোঁ কেৰাহীটো গৰম হৈ অহাৰ লগে লগে দিলোঁ মিঠাতেল আৰু লগতে তেলখিনি গৰম হৈ অহাৰ লগে লগে দিলোঁ নহৰুখিনি ভাজি লোৱাৰ পাছতে দি দিলোঁ ৰঙা মৰিচা শাকখিনি কাটি লোৱা আৰু লগতে দিলোঁ আলু আৰু জোখ অনুসাৰে নিমখ হালধি গুড়ি সেইখিনি দি ভালদৰে লৰাই ল'লোঁ তাৰপাছতে দি দিলোঁ কেঁচা জলকীয়া এইখিনি দি ধুনীয়াকৈ লৰাই শাকখিনি ভাজি ল'লোঁ আৰু এই ৰঙা মৰিচা শাকটো যেন ভাতৰ লগত সানি ল'লে ভাতকেইটা ৰঙা ৰঙা হৈ যায় সেনেধৰণে খাই কোনে ভাল পায় জনাব দেই মোৰ কিন্তু খুবেই প্ৰিয় এইফালে ভাত ৰেডি ভাত কলডিলৰ ভাজি ৰঙা মৰিচা শাকৰ ভাজি দালি লগতে ভোলৰ পিটিকা ভাতকেৰেলা পটল আৰু কলডিলৰ ফ্ৰাই নেমু আৰু তিয়ঁহ এই সাঁচে আছিলে আজি আমাৰ দুপৰীয়া ভাত সাঁজ তৃপ্তিৰে খালোঁ এসাঁজ জানেনে এনেধৰণৰ ভাত এসাঁজ কাৰ প্ৰিয় সেইটো কিন্তু জনাবলৈ নাপাহৰিব আৰু এটা কথা আজি বহুত দিনৰ মূৰত এটা লং ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে আজি চাই ভাল পাব যদি ভাল পায় এটা লাইক আৰু কমেণ্ট কৰি যাব আপোনালোকৰ এটা কমেণ্টে মোক আগলৈ আগুৱাই যোৱাৰ উৎসাহটো জগাই তোলে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই তেনেহ'লে আজিলৈ আহোঁ থেংক ইউ বাই বাই